মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক আটাইকে এই ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। এই ভিডিঅ'ত অষ্টম শ্ৰেণীৰ গণিত পাঠ 14 বীজগণিত ৰাশিৰ উৎপাদক বিশ্লেষণ অনুশীলনী 14.1 1 আৰু 2 নং প্ৰশ্নৰ সমাধান আলোচনা কৰিম। অৱশ্যে অনুশীলনলৈকে যোৱাৰ আগতে তোমালোকে কিছু কথা শিকিব লাগিব, সেইখিনি চাই লোৱা আহে। 42 এটা স্বাভাৱিক সংখ্যা। আহাচোন চাওঁ এই সংখ্যাটোক কি সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। প্ৰথমতে আমি ইয়াক 1 আৰু 42ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। তাৰপিছত 2 আৰু 21ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। তাৰপিছত 3 আৰু 14ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। ইয়াৰ পিছত 42ক আমি 6 আৰু 7ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। আকৌ 42ক আমি 2, 3 আৰু 7ৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। তাৰমানে 42 আমি এটা উদাহৰণহে লৈছোঁ। এনেদৰে এটা সংখ্যাক আমি 2 বা ততোধিক অন্য সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিব পাৰোঁ। কোনো এটা সংখ্যাক অন্য 2 বা ততোধিক সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলে পিছৰ সংখ্যাকেইটাক আগৰ সংখ্যাটোৰ উৎপাদক বুলি কোৱা হয়। এই যে উৎপাদক, এই কথাখিনি অৱশ্যে তোমালোকে আগতেও শিকি আহিছা যে এটা সংখ্যাক 2টা বা তাতকৈ বেছি অইন সংখ্যাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলে পিছৰ সংখ্যাকেইটাক আগৰ সংখ্যাটোৰ কি বুলি কোৱা হয়? উৎপাদক বুলি কোৱা হয়। গতিকে 42ৰ উৎপাদকবোৰ কি হ'ব? 1, 2, 3, 6, 7, 14, 21 আৰু 42। তাৰমানে তোমালোকে মনত ৰাখিবা 1 সকলো সংখ্যাৰে উৎপাদক, লগতে এটা সংখ্যা নিজেও নিজৰ কি উৎপাদক। এই যে 42ৰ উৎপাদক কেইটা পালোঁ, ইয়াৰে ভিতৰত 2, 3 আৰু 7 হৈছে মৌলিক সংখ্যা। গতিকে এই তিনিটা 42ৰ মৌলিক উৎপাদক। আৰু এটা কথা তোমালোকে মনত ৰাখিবা, মৌলিক উৎপাদকবোৰ অলঘুকৰণীয়। তাৰমানে ইহঁতক আৰু আমি লঘু কৰিব নোৱাৰোঁ, ইহঁতক আমি ভাগিব নোৱাৰোঁ, ইৰিডিউচিবল বুলি কোৱা হয়। গতিকে এইখিনি কথা তোমালোকে মনত ৰাখিবা। এতিয়া 42 সমান 2 পূৰণ 3 পূৰণ 7, তাৰমানে 42ক ইয়াৰ মৌলিক উৎপাদক কেইটাৰ পূৰণফল হিচাপে প্ৰকাশ কৰিছোঁ। গতিকে যে এটা সংখ্যাক যদি কি কৰোঁ তাৰ মৌলিক উৎপাদক হিচাপে প্ৰকাশ কৰোঁ, তাকে মৌলিক উৎপাদকত প্ৰকাশ কৰা বুলি কোৱা হয়। গতিকে 2 পূৰণ 3 পূৰণ 7 কি হ'ল? 42ৰ মৌলিক উৎপাদকত প্ৰকাশিত ৰূপ। একেদৰে বীজগণিত ৰাশিক অলঘুকৰণীয় উৎপাদকৰ পূৰণফল হিচাপে প্ৰকাশ কৰিলে তাকে বীজগণিত ৰাশিটোক উৎপাদকত প্ৰকাশ কৰা বুলি কোৱা হয়। যেনেকৈ আমি স্বাভাৱিক সংখ্যাবিলাকক উৎপাদকত প্ৰকাশ কৰিলোঁ, ঠিক তেনেদৰে বীজগণিত ৰাশিবিলাকক আমি উৎপাদকত প্ৰকাশ কৰিব পাৰোঁ। এতিয়া এই যে বীজগণিত ৰাশিবিলাক যে আছে, এই বীজগণিত ৰাশি অনুসৰি বিভিন্ন পদ্ধতিৰে উৎপাদক বিশ্লেষণ কৰা হয়। তাৰমানে ৰাশি অনুযায়ী বিভিন্ন পদ্ধতি বা বেলেগ বেলেগ পদ্ধতি ব্যৱহাৰ কৰা হয়। যেনে সাধাৰণ উৎপাদক বিশ্লেষণৰ পদ্ধতি, বীজগণিত ৰাশিত থকা পদক উপযুক্ত গোটত সজাই উৎপাদক বিশ্লেষণ কৰা পদ্ধতি, অভেদ ব্যৱহাৰ কৰি উৎপাদক বিশ্লেষণ কৰা পদ্ধতি, তাৰপিছত x² + px + q ৰাশিৰ উৎপাদক বিশ্লেষণ, আকৌ mx² + px + q ৰাশিৰ উৎপাদক বিশ্লেষণ পদ্ধতি। ইয়াত আমি কেইবাটাও পদ্ধতি উল্লেখ কৰিছোঁ। আজিৰ এই ভিডিঅ'ত আমি সাধাৰণ উৎপাদক বিশ্লেষণ পদ্ধতি আৰু বীজগণিত ৰাশিত থকা পদক উপযুক্ত গোটত সজাই উৎপাদক বিশ্লেষণ কৰাৰ যি পদ্ধতি, এই দুটা পদ্ধতিৰ বিষয়েহে শিকিম। বাকীকেইটা পদ্ধতিৰ সম্পৰ্কে পিছৰ ভিডিঅ'ত আমি শিকিম। গতিকে আমি এইবাৰ অনুশীলনীলৈকে আগবাঢ়োঁ। অনুশীলনী 14.1 1 নম্বৰত আছে তলৰ ৰাশিবোৰৰ উৎপাদক বিশ্লেষণ কৰা। তলত কি আছে? বীজগণিত ৰাশি আছে। এই ৰাশিবিলাকৰ আমি কি কৰিব লাগে? উৎপাদক বিশ্লেষণ কৰিব লাগে। 1 নম্বৰত আছে 3x² + 5xy। 2 নম্বৰত আছে 10x² - 5xy²। আৰু 3 নম্বৰত আছে 7a² bc - 21ab² c + 14abc। এতিয়া এই তিনিটা ৰাশিৰে আমি উৎপাদক বিশ্লেষণ কৰোঁ। এই ৰাশি তিনিটাত আমি যেতিয়া উৎপাদক বিশ্লেষণ কৰিম, ইয়াত কোনো বিশেষ পদ্ধতি ব্যৱহাৰ কৰা নহয়, সাধাৰণ পদ্ধতিৰ জৰিয়তে আমি উৎপাদক বিশ্লেষণ কৰিম। প্ৰথমতে আমি 1 নম্বৰটো লিখিছোঁ 3x² + 5xy। এই ৰাশিটোৰ আমি উৎপাদক বিশ্লেষণ কৰিব লাগে। এই ৰাশিটোত দুটা পদ আছে। এই দুটা পদতে দেখা গৈ আছে x দুটাতে আছে। প্ৰথম পদটোত 2টা x আছে, দ্বিতীয়টোত এটা x আছে। আকৌ y ৰ ক্ষেত্ৰত প্ৰথম পদটোত এটা y, দ্বিতীয়টোতো এটা y। তাৰমানে
এক্স আৰু ৱাই দুটাতে আছে, কাৰণ এক্স আৰু ৱাই কমন বা মিল আছে, সেয়ে আমি এক্স ৱাই কমন ল'ম দুটাৰ পৰা। প্ৰথমটোৰ পৰা যেতিয়া আমি এক্স ৱাই কমন লওঁ 3 বাকী থাকে আৰু এটা এক্স বাকী থাকে, আৰু দ্বিতীয়টোৰ পৰা এক্স ৱাই কমন লোৱাত 5 বাকী থাকে। তাৰ মানে আমি কি পালোঁ, এক্স পূৰণ ৱাই পূৰণ 3x যোগ 5। এইখিনিয়ে হ'ল কি এই ৰাশিটোৰ উৎপাদক বিশ্লেষণ। ঠিক তেনেদৰে এইবাৰ আমি 2 নম্বৰটোৰ উৎপাদক বিশ্লেষণ কৰোঁ। 10x স্কোৱাৰ ৱাই মাইনাছ 5x ৱাই স্কোৱাৰ। ইয়াত দুটাতে সংখ্যাও আছে আৰু কি আছে আখৰ বা চলকো আছে। তো দ মানে হ'ল 2 পূৰণ 5 আৰু দ্বিতীয়টোত 5 আছে, কাৰণ 5 এটা কমন আছে দুটাতে। তাৰপিছত প্ৰথমটোত 2x, দ্বিতীয়টোত এটা x। প্ৰথম পদটোত এটা y, দ্বিতীয় পদটোত 2টা y। তাৰ মানে 5xy কমন আছে, গতিকে 5xy কমন ল'ম। 5xy কমন ল'লে প্ৰথম পদটোত থাকে 2 আৰু এটা x বাকী, দ্বিতীয় পদটোত কি বাকী থাকে y থাকে। এই যে 5xy পূৰণ 2x বিয়োগ y, এইটোৱে হৈছে দ্বিতীয় ৰাশিটোৰ উৎপাদক বিশ্লেষণ। এবাৰ আমি তৃতীয় ৰাশিটো চাওঁ। 7a স্কোৱাৰ bc মাইনাছ 21ab স্কোৱাৰ c প্লাছ 14abc। এই ৰাশিটোত 3টা পদ আছে। 3টা পদতে দেখা গৈ আছে, প্ৰথমটোত 7 আছে, দ্বিতীয়টোত 21 মানে 3 পূৰণ 7, ইয়াতো এটা 7 আছে, আৰু তৃতীয়টোত 2 পূৰণ 7, তাৰমানে ইয়াতো এটা 7 আছে। 3টাতে 7 কমন আছে। তাৰপিছত দেখা গৈ এ বি চি 3টাতে আছে, গতিকে আমি 7abc কমন ল'ম। তেতিয়া প্ৰথমটোত এ বাকী থাকিব, তাৰপিছত বিয়োগ চিহ্ন আছে, বিয়োগ চিহ্ন বহিব। 21ৰ পৰা 7 কমন ল'লে 3 থাকিল, আৰু এ বি চিটো কমন লৈছোঁ, গতিকে বি স্কোৱাৰৰ বি এটা থাকিল, আৰু 14ৰ পৰা 7 কমন ল'লে 2 থাকিল। এ বি চি কমন লোৱা গৈছে। এই যে 7abc পূৰণ এ বিয়োগ 3b যোগ 2, এইটোৱে হৈছে তৃতীয় ৰাশিটোৰ উৎপাদক বিশ্লেষণ। এইখিনি 1 নম্বৰৰ ৰাশিকেইটাৰ উৎপাদক বিশ্লেষণ। এবাৰ আমি 2 নম্বৰ প্ৰশ্নটো চাওঁ। কি আছে, উৎপাদকত প্ৰকাশ কৰা। তাৰে 1 নম্বৰত আছে এ স্কোৱাৰ প্লাছ এ বি প্লাছ 6a প্লাছ 6b। 2 নম্বৰত আছে এ স্কোৱাৰ প্লাছ বি চি প্লাছ এ বি প্লাছ এ চি। 3 নম্বৰত আছে এক্স যোগ এক্স যোগ এক্স স্কোৱাৰ যোগ এক্স কিউব। 4 নম্বৰত আছে এ বি যোগ এ যোগ বি যোগ 1। তাৰপিছত 5 নম্বৰত আছে 4ax প্লাছ 3ay মাইনাছ 4bx মাইনাছ 3by। এতিয়া এইকেইটাৰ যেতিয়া উৎপাদকত প্ৰকাশ কৰিম, আমি কি কৰিম, উৎপাদক বিশ্লেষণত বীজগণিত ৰাশিত থকা পদবিলাক আমি উপযুক্ত ধৰণে বা সুবিধাজনকভাৱে সজাই লৈ উৎপাদক বিশ্লেষণ কৰিম। এতিয়া প্ৰথমতে আমি 1 নম্বৰটোৰ উৎপাদক বিশ্লেষণ কৰোঁ। ইয়াত কি আছে, এ স্কোৱাৰ প্লাছ এ বি প্লাছ 6a প্লাছ 6b। ইয়াত 4টা পদ আছে, তাৰে প্ৰথম আৰু দ্বিতীয় পদত দেখা গৈ আছে এ কমন আছে, গতিকে প্ৰথম আৰু দ্বিতীয়টোৰ পৰা এ কমন ল'ম। তাৰপিছত তৃতীয় আৰু চতুৰ্থ এই 2টা পদত 6 কমন আছে, সেয়ে আমি 6 কমন লৈছোঁ। এতিয়া দ্বিতীয় শাৰীত আমি কি পালোঁ, যিটো ৰাশি পালোঁ, এই ৰাশিটোত 2টা পদ আছে, আৰু 2টা পদতে এ প্লাছ বি কমন আছে, গতিকে এ প্লাছ বি কমন ল'ম। তেতিয়া বাকী থাকিব প্ৰথম পদ খণ্ডটোত বা পদটোত এ, আৰু দ্বিতীয় পদটোত 6, এই এ প্লাছ 6 পালোঁ। তাৰ মানে এ প্লাছ বি ইনটু এ প্লাছ 6, এইটোৱে হৈছে 1 নম্বৰ ৰাশিটোৰ উৎপাদক বিশ্লেষণ। এইবাৰ 2 নম্বৰ ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰোঁ। ইয়াত দেখা গৈ আছে প্ৰথম আৰু দ্বিতীয় যিটো পদ, এই দুটাত কোনো বস্তু কমন নাই, কিন্তু যদি কি কৰোঁ, তৃতীয় পদটো দ্বিতীয়টোৰ ঠাইত আনো আৰু দ্বিতীয়টো তৃতীয়টোৰ ঠাইত নিওঁ, তেতিয়া কমন হ'ব। গতিকে আমি তেনেদৰে সজাই লিখোঁ। এ স্কোৱাৰ প্লাছ এ বি প্লাছ এ চি প্লাছ বি চি। তাৰমানে আমি কি কৰিছোঁ, এই বি চিৰ জেগাত এ বি আনিছোঁ, আৰু এ বিৰ জেগাত এ চি আনিছোঁ, আৰু বি চিটো শেষত লিখিছোঁ। এতিয়া প্ৰথম আৰু দ্বিতীয় দুটাতে এ কমন আছে, এ কমন ল'লে কি থাকিব, এ প্লাছ বি। দ্বিতীয় দুটাত চি কমন আছে, চি কমন ল'লে থাকিব এ প্লাছ বি। এইবাৰ আমি এ প্লাছ বি 2টা পদৰ পৰা কমন লওঁ, তেতিয়া বাকী থাকিল এ প্লাছ চি। এই যে এ প্লাছ বি ইনটু এ প্লাছ চি, এইটো হৈছে 2 নম্বৰৰ উৎপাদক বিশ্লেষণ। এবাৰ 3 নম্বৰ। 3 নম্বৰৰ ক্ষেত্ৰত দেখা যায় প্ৰথম আৰু দ্বিতীয় এই 2টা পদত একোৱে কমন নাই, আৰু দ্বিতীয় দুটাত, তৃতীয় আৰু চতুৰ্থটোত এক্স স্কোৱাৰ কমন আছে। তো প্ৰথম আৰু দ্বিতীয়ত যিহেতু একো কমন নাই, একো কমন নাথাকিলে আমি 1 কমন ল'বৰ কাৰণে 1 সকলোৰে উৎপাদক। তাৰপিছত তৃতীয় আৰু চতুৰ্থ 2টাতে এক্স স্কোৱাৰ কমন লৈছোঁ। এতিয়া দ্বিতীয় শাৰীত যিটো ৰাশি হৈছে, ইয়াত 2টা পদ আছে, 2টা পদতে 1 প্লাছ এক্স কমন আছে, গতিকে 1 প্লাছ এক্স কমন ল'ম, তেতিয়া বাকী থাকিব 1 প্লাছ এক্স স্কোৱাৰ। এই যে 1 প্লাছ এক্স ইনটু 1 প্লাছ এক্স স্কোৱাৰ, এইটোৱে হৈছে 3 নম্বৰ ৰাশিটোৰ উৎপাদক বিশ্লেষণ। এবাৰ আমি 4 নম্বৰ ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰোঁ।
এতিয়া 4 নম্বৰত প্ৰথম আৰু দ্বিতীয় দুটা পদতে এ কমন আছে, গতিকে আমি এ কমন ল'লোঁ। আকৌ তৃতীয় আৰু চতুৰ্থত একো কমন নাই, সেয়ে আমি এক কমন লৈছোঁ, কাৰণ একো কমন নাথাকিলে আমি এক কমন ল'ব পাৰোঁ। এতিয়া দ্বিতীয় শাৰীত যেটো ৰাশি হ'ল, ইয়াত দুটা পদ আছে, দুটা পদতে এ প্লাছ বি কমন আছে, এ প্লাছ বি কমন ল'লে এ প্লাছ 1 থাকে, সেয়ে এ প্লাছ 1 ইনটু এ প্লাছ বি লিখিছোঁ। তাৰপিছত আমি পঞ্চম ৰাশিটোৰ উৎপাদক বিশ্লেষণ কৰিম। 4ax প্লাছ 3ay মাইনাছ 4bx মাইনাছ 3by। ইয়াত দেখা গৈ আছে প্ৰথম আৰু দ্বিতীয়ত এ কমন আছে, কিন্তু দ্বিতীয় আৰু তৃতীয়ত বি কমন আছে। তাতকৈ যদি আমি অলপ সজাই লিখোঁ যে 4 মাইনাছ 4bxটোক মাইনাছ 3ayৰ ঠাইত লিখোঁ আৰু প্লাছ 3ayটোক মাইনাছ 4bxৰ ঠাইত লিখোঁ, তেতিয়া দ্বিতীয় যেটো শাৰী হ'ল, দ্বিতীয় শাৰীৰ সজাই লিখাৰ পিছত যেটো দ্বিতীয় শাৰী, তাৰে প্ৰথম আৰু দ্বিতীয় দুটাতেই কি আছে 4x কমন আছে, 4x কমন ল'লে থাকিব a মাইনাছ b। আকৌ তৃতীয় আৰু চতুৰ্থ দুটাতে 3y কমন আছে, 3y কমন ল'লে a মাইনাছ b। তাৰ তৃতীয় শাৰীৰ যেটো ৰাশিত দুটা পদ আছে, দুটা পদতে a বিয়োগ b কমন আছে, গতিকে a মাইনাছ b কমন ল'লে 4x প্লাছ 3y থাকে। এইটোৱে হ'ল পঞ্চম ৰাশিটোৰ উৎপাদক বিশ্লেষণ। এইদৰে আমি বীজগণিত ৰাশিত থকা পদসমূহক উপযুক্ত ধৰণে সজাই উৎপাদক বিশ্লেষণ কৰিব পাৰোঁ। আজিৰ এই ভিডিঅ'ত এইখিনি। তোমালোকৰ ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবা। ধন্যবাদ।